কাৰ্যসূচীখন ভালকৈ চলাই নিয়াৰ কাৰণে এটা অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু সেই সমিতিত সভাপতিত্ব দায়িত্ব অৰ্পণ কৰা হৈছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, প্ৰাক্তন সাংসদ। ইয়াত কাৰ্যকাৰী সভাপতি হিচাপে হৰধৰ দাস ডাঙৰীয়া দায়িত্ব দিয়া হৈছে। সম্পাদক হিচাপে জ্যোতিষ দাস আৰু নৱজিৎ পাঠক দায়িত্ব দিয়া হৈছে। যিসকলে এই অভ্যৰ্থনা সমিতিত বিভিন্ন বিষয়ববীয়া হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে, মই আশা কৰিছোঁ যে তেখেতসকলে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী সফল কৰাত তেখেতসকলৰ বহুমূলীয়া সময়টো দি ভালকৈ পৰিচালনা কৰিব আৰু ইয়াৰ লগতে আমাক এই কাৰ্যসূচীটো সফল হ'বৰ কাৰণে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগদান লাগে। মই আশা কৰিছোঁ আমাৰ এই বিদ্যালয়খনৰ লগতে কচুবাৰী হাইস্কুলৰ লগতে আৰু নৱজিৎ সংঘৰ লগতে তামোলপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াৰ লগত জড়িত হ'ব। মই নাজানো, নিশ্চয় আমাৰ অভ্যৰ্থনা সমিতিয়ে এইটো প্ৰচাৰ চলাইছে হ'ব পাৰে আৰু এই প্ৰচাৰটো কণ্টিনিউ হ'ব লাগে। গোটেই তামোলপুৰ অঞ্চলত ইয়াৰ ওপৰত অলপ এনাউন্সমেণ্ট হ'ব লাগে, কাৰণ খেল আৰু কালচাৰ এই দুটা বিষয়ে আমাৰ মানৱ জীৱনটো খুব ৰসাল কৰি ৰাখিছে। কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত ৰস নোহোৱা নিচিনা হয়, এণ্টাৰটেইনমেণ্ট কৰিবলৈ আমাৰ হাতত একো নোহোৱা নিচিনা হয়। এনেকুৱা সময়ত আমাৰ যিটো সমাজ জীৱনত যিবিলাক আমাৰ সমাজক ধৰি ৰখাৰ কাৰণে ঐক্য সংগতি আদান প্ৰদান মিলা প্ৰীতি আনাৰ কাৰণে এই খেল আৰু কালচাৰ এই দুটা বিষয়কে ব্যৱহাৰ কৰি আহিছে। এইটো অকল অঞ্চল ভিত্তিক নহয়, ৰাজ্যিক ভিত্তিক নহয়, দেশ ভিত্তিক নহয়, গোটেই বিশ্বতে কেতিয়াবা দুটা দেশৰ মাজত সম্পৰ্ক গঢ়াৰ কাৰণে এই প্ৰীতি খেলবিলাক কৰা হয়, সাংস্কৃতিক কাৰ্যসূচীবিলাক কৰা হয়। গতিকে আজি মানৱ জীৱনত সংস্কৃতি আৰু খেল এই দুটা বিষয়টো কেতিয়াও এৰিব নোৱাৰা এটা বিষয়। আৰু আজিৰ সময়ত খেল যিটো আছে, কালচাৰ স্পৰ্টছ যিটো আছে, এইটো আমাৰ নৱ প্ৰজন্মৰ কাৰণে ডাঙৰ এটা কেৰিয়াৰ হয়। বহুত সময়ত আমি খেল শৰীৰ চৰ্চা বুলিও ধৰোঁ, কিন্তু এই খেলটো আজি আমাৰ ইউথবিলাকৰ কাৰণে এইটো অকল শৰীৰ চৰ্চা নহয়, এইটো কেৰিয়াৰ গঢ়াৰ কাৰণেও এটা ডাঙৰ ডাঙৰ স্কোপ, এটা অপৰচুনিটি এটা ইয়াত আহিছে। এটা সময়ত স্কুলত কলেজত এইবিলাক চলি আছিলে, কিন্তু আজিকালি কিছুমান উদ্যোগ লোৱা হৈছে দেশৰ ভিতৰত, যি উদ্যোগবিলাকে আমাৰ ইউথবিলাকক এটা ভাল স্কোপ দিছে কি কাবাডী খেলি, খো-খো খেলি, ফুটবল খেলি, ক্ৰিকেটৰ লগতে বিভিন্ন খেলৰ মাজেৰেও কেৰিয়াৰ গঢ়িব পৰা হয়, নিজৰ জীৱিকাৰ এটা উপায় ওলাব পৰা হয়। আৰু ইয়াৰ লগতে আমি পঢ়ি পেলাই MA পাছ PhD হ'ব লাগিলে বহুত দীঘলীয়া এটা ৰাস্তা যাব লাগে। নিজৰ পৰিচিত কৰিবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণে অলপ শ্বৰ্টকাট ৰাস্তাটো হ'ল এডুকেশ্যন এণ্ড স্পৰ্টছ এণ্ড কালচাৰ। কিন্তু ইয়াতো হাৰ্ড ৱৰ্কিং লাগিব, ইয়াতো ডিচিপ্লিন লাগিব। স্পৰ্টছমেনবিলাকক সদায় ডিচিপ্লিন লাগে আৰু ডিচিপ্লিন মানুহবিলাকে স্পৰ্টছত সফল হ'ব পাৰে। হাৰ্ড ৱৰ্কিং এণ্ড ডিচিপ্লিন এই দুটা স্পৰ্টছক লাগে। যি প্লেয়াৰবিলাকে ডিচিপ্লিন মেইনটেইন কৰা নাই, তেখেতসকলে সফল হৈও ফেইলাৰ হৈছে। আমি টিভিবিলাকত দেখিবলৈ পাওঁ, কেতিয়াবা ডাঙৰ ক্ৰিকেটাৰ ড্ৰাগছ খাইছে, কিবা খাইছে, এইটো ধৰা পৰিছে। এইবিলাক যিটো আছে, যিয়ে ডিচিপ্লিনত থাকিব পৰা নাই, সি ফেইল হৈ গৈছে। কিন্তু যিয়ে ডিচিপ্লিনত থাকিব পাৰিছে, ইয়াক কিন্তু বেছিদিন আৰু টাইম লগা নাই কেৰিয়াৰটো সফল হ'বৰ কাৰণে। হিমা দাস এথলেটিক্সত সফল হ'ল। মই যোৱা পৰহি গম পালোঁ কেবিনেটত DSP যিটো তেখেতৰ চাকৰি, সিটোও কেবিনেটে পাছ কৰিলে। এতিয়া হিমা দাস DSP হৈ গ'ল। তো সেইকাৰণে DSP হ'ব লাগিলে APS নহ'লে UPSC পাছ কৰিব লগা হ'লহেঁতেন, পঢ়ি পেলাই BA MA পাছ কৰি। কিন্তু খেলটো ভালকৈ কৰিলে, খেলিলে, লগে লগে DSP হৈ গ'ল। হৰভজন সিং DSP আছিলে। ক্ৰিকেটাৰবিলাকতো কোনোবা আৰ্মিৰ ব্ৰিগেডিয়াৰ দিছে, কাৰোবা মেজৰ দিছে, বহুত ভাল ভাল স্কোপ পায়। ফুটবল প্লেয়াৰবিলাকে অইল ইণ্ডিয়াত চাকৰি পাইছে, ট্ৰাফিক পুলিচত পাইছে, বহুত স্কোপ আছে স্পৰ্টছৰ আমাৰ মানুহবিলাকৰ কাৰণে। তো এইকাৰণে আজি
স্পৰ্টছটো আমি কেতিয়াও নেগলেক্ট কৰিব নালাগে আৰু সেইকাৰণে কাৰিকুলাৰ এক্টিভিটি হিচাপে আমাৰ স্কুল পৰ্যায়তে স্পৰ্টছ আৰু কালচাৰ আইটেমটো সদায় ৰখা হৈছে কিন্তু বহুত সময়ত কি হয় আমাৰ অথৰিটিবিলাকে এইটো অলপ নেগলেক্ট কৰে আৰু নেগলেক্ট কৰাৰ কাৰণে কি হয় যিখিনি স্কোপ আমাৰ ছাত্ৰ ছাত্ৰীয়ে যুৱ যুৱতীয়ে পাব লাগে ইয়াৰ পৰা বঞ্চিত হ'ব লগা হয় আমাৰ অঞ্চলবিলাকত খেল ধেমালিৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এতিয়ালৈকে নাই আমি যোৱা 7 জানুৱাৰী যিটো চুক্তি হৈ গ'ল ইয়াত 3টা ডিষ্ট্ৰিক্টত সাই চেণ্টাৰ আমি দাবী কৰিছোঁ এটা সাই চেণ্টাৰ অলৰেডি কোকৰাঝাৰত আছে কিন্তু বাক্সা ওদালগুৰি আৰু চিৰাঙৰ কাৰণেও সাই চেণ্টাৰ ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এগ্ৰি কৰিছে এইটো আমি আনিব লাগিব আমি ওদালগুৰিৰ এটা নেশ্যনেল ষ্টেডিয়াম দাবী কৰি আনিছোঁ এইটো নিৰ্মাণ কৰিব লাগিব নেশ্যনেল লেভেলৰ ষ্টেডিয়াম যদি আমাৰ ওদালগুৰিত হয় ইয়াত যদি এটা দুটা ইভেন্ট অলিম্পিকৰে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক চলে এটা দুটা ইভেন্ট বছৰত হৈ থাকিলে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী অনুপ্ৰাণিত হ'ব তামলপুৰ অঞ্চলত এটা ষ্টেডিয়ামৰ অতিকৈ দৰকাৰ হৈ আছে মই আশা কৰিছোঁ যে আমি অতি শীঘ্ৰে ষ্টেডিয়ামৰ কাৰণে এটা ভূমি ওলাব পাৰিম আৰু এটা ভাল ষ্টেডিয়াম এটা নিৰ্মাণ কৰিব পাৰিম তো মই দীঘলীয়া ক'ব বিচৰা নাই আমাৰ যি ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে জুনিয়ৰ কাবাডী খেল হ'বলৈ গৈ আছে ইয়াত এটা ডাঙৰ এটা মেছেজ ইয়াৰ পৰা যাব মই আশা কৰিছোঁ আমাৰ উদ্যোক্তাসকলে কৈছে মাৰ্চ পাষ্ট যিটো টিম আছে ইয়াত মাল্টিকালচাৰেল ইয়াত টিম ইয়াতে এৰেঞ্জ কৰিছে বিভিন্ন ভাষা ভাষী আমাৰ জাতি জনগোষ্ঠী আমাৰ মাজত আছে আৰু সেই সকলে যাতে নেগলেক্টেড ফিল নকৰে সকলোকে প্ৰায়োৰিটি দিব লাগে মই ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই উদ্যোগৰ কাৰণে এবাৰ হাত চাপৰি দিবলৈ মই অনুৰোধ কৰিছোঁ এই মানসিকতাটো আনিব লাগিব আমি বহুত সময়ত এই কথাবিলাক ইগনোৰ কৰাৰ কাৰণে আমাৰ জাতি জনগোষ্ঠীৰ মাজত আজি মিলা প্ৰীতি কমি গৈছে আমি সকলোকে স্কোপ দিব লাগে ইকুৱেল ৰাইট এণ্ড ইকুৱেল ষ্টেটাছ মানুহক জীৱনত টকা পইচা কিবা কিবি বহুত লাগে বুলি ভাবে কিন্তু তাতকৈ আৰু বেছি সবচে আগত লাগে সেইটো হ'ল কি আত্মসন্মান আমাক ৰিকগনিশ্যন এটা লাগে আৰু সেই ৰিকগনিশ্যনটো সদায় বিচাৰি মানুহে ল'ব নোৱাৰে অলপ দিবও লাগে আপুনি যদি দিয়ে আপুনিও পাব আৰু অসম বুলি কোৱাৰ লগে লগে ইয়াত মদাহী হাজং শৰণীয়া কছাৰী আমাৰ এই যে যিবিলাক আছে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক লৈ পেলাই আজি অসম হয় আৰু তেখেতসকলে অসমত যদি নিজৰ কালচাৰটো শ্ব' কৰিব নোৱাৰে নিজৰ প্ৰতিভাটো যদি অসমতে দেখাব নোৱাৰে ক'ত দেখাব গতিকে ইয়াৰ কাৰণে ভাল স্কোপ দিব লাগে এইটো যাতে সদায় এইটো মানে মনত ৰাখে মই খেলুৱৈসকলকো আহ্বান কৰিছোঁ এই 3 দিনত আপোনালোকে ভাল এটা স্কোপ পাইছে নলবাৰীৰ লগত ডিব্ৰুগড়ৰ মানুহ লগ পাব শিৱসাগৰৰ লগত কোকৰাঝাৰৰ মানুহ ছোৱালীসকল লগ পাব এটা ডাঙৰ এটা ফ্ৰেণ্ডশ্বিপ হৈ যাব এই ফ্ৰেণ্ডশ্বিপটো বনাই ল'ব লাগে বহুত প্ৰয়োজন হয় আমি মাল্টিকালচাৰেল এটা কাণ্ট্ৰিত আছোঁ এজনে আনজনৰ ভাষা এজনে আনজনৰ মনৰ কথা সংস্কৃতি এইবিলাক শিকিব লাগে ময়ো বহুবাৰ NCC কেম্প কৰিছিলোঁ অল ইণ্ডিয়া কেম্প কৰিছিলোঁ সেই সময়ত এইবিলাক স্কোপ পাইছিলোঁ আৰু এইখিনি সময়টো মোৰ কাৰণে 18 দিনীয়া কেম্পটো বহুত শ্বৰ্ট আছিল কাৰণ মোৰ অলপ কিউৰিচিটিটো বহুত বেছি আছিলে মই ৰাতি ৰাতি খোৱা নাছিলোঁ বেলেগ বেলেগ ষ্টেটৰ মানুহবিলাকক লগ কৰি মই ডায়েৰীত লিখিছিলোঁ যে কংকণী ভাষাটো কি হয় অমুক জাতিটো কি হয় তেনেকুৱা বহুত মই মানে এই কষ্ট কৰিছিলোঁ এই সময়ত মই ছ'চিয়েল ফিল্ডত আহিম বুলি মোৰ কোনো চিন্তা নাছিলে তথাপিতো মোৰ এতিয়াও ফ্ৰেণ্ড আছে মাংগালোৰৰ আছে গোৱাৰ আছে বিভিন্ন জায়গাত ফ্ৰেণ্ড আছে খুব ৰিলেশ্যনটো ইমান নহয় তথাপিতো বহুত আমি শিকিবলৈ স্কোপ পাইছিলোঁ আৰু সেইটো এটা পাৰ্ট অফ এডুকেশ্যন আমি কিতাপ পঢ়োঁ কিতাপটোহে আমি পাৰ্ট অফ এডুকেশ্যন বুলি ভাবোঁ আমি দেখি শিকোঁ শুনি শিকোঁ আৰু মানে কি কয় পঢ়িও শিকোঁ ষ্টাডি কৰি শিকোঁ দেখিও শিকোঁ আৰু শুনিও আমি শিকিব পাৰোঁ গতিকে আজি এইটো ইউজ কৰিব লাগিব সেইকাৰণে এইটো এটা ডাঙৰ স্কোপ এই 3 দিনত আমি মিক্স আপ হ'ব লাগে আদান প্ৰদান কৰিব লাগে ফ্ৰেণ্ডশ্বিপ বাঢ়াব লাগে আমি আইচলেটেড থাকিব নালাগে প্ৰথম আৰম্ভ হওঁতে আমি খুব আইচলেটেড আছিলোঁ নৰ্থ ইষ্টৰ আমাৰ ট্ৰাইবেল ল'ৰাবিলাক খুব লাজ কৰে আমি আইচলেটেড থাকোঁ কেম্পত আমি 14টা ষ্টেটৰ ভিতৰত ড্ৰিলিঙত সদায় আমি ফাৰ্ষ্ট আছিলোঁ ডিচিপ্লিনত বাট আমি সদায় আইচলেটেড থাকোঁ কিবা এটা আলোচনা হ'লে কিবা হ'লে আমি কৰ্ণাত যাই বহি থাকোঁ তাৰ কাৰণে আমি ডিপ্ৰাইভ হৈ যাওঁ তো এইকাৰণে আইচলেটেড থাকিব নালাগে মিক্স আপ হ'ব লাগে এইখিনি কথা কৈ পুনৰ আমাৰ এই কাৰ্যসূচীৰ সফল হোৱাটো মই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ মাজত বহুমূলীয়া ভাষণ ৰাখিলে আৰু এইবাৰ আমি আৰম্ভ কৰিম
নৃত্য প্ৰদৰ্শন আৰু বাকী যি কেইটি দলৰ খেল আৰম্ভ ঘোষণা কৰিছিল সেই দলকেইটি সাজু হ'বৰ বাবে আহ্বান জনাইছোঁ আৰু এখন খেল আমাৰ মুখ্য অতিথি প্ৰমোদ বৰডাঙৰীয়াই এখন খেল উদ্বোধন কৰিব আৰু খেলখন উপভোগ কৰিব আমি আহ্বান জনাইছোঁ নৃত্য দল খেৰাই আমাৰ মঞ্চৰ সন্মুখত খেৰাই দলটিক আহিব কৰিবলৈ আহ্বান জনাইছোঁ